হেল্ল' এভৰিৱান। লকডাউন চলি আছে, ক'তো যাব পৰা নাই, বজাৰ চজাৰ কৰিব পৰা নাই। গতিকে দাদা আৰু মই ৰান্ধি আছোঁ ভাত, স্পেচিয়েল ভাত। দোকানত আলুও নাই, পিঁয়াজো নাই, গতিকে কি কৰিম। গতিকে আমি ঘৰৰ বাৰীৰ একদম থলুৱা খাদ্য আজি বনাম, দেখাই আছোঁ। এইটো নৰসিংহ বুলি কয়, এই নৰসিংহৰ পাত বুলি কয় আমাৰ ইয়াতে, নৰসিংহ পাত চিঙা চেচ হ'ল। এয়া চাওক, নৰসিংহৰ পাত, নৰসিংহৰ পাত। আৰু এয়া হ'ল কলফুল। কলফুলটা ক'ত থৈছে? কাটছা দেখোন, একদম সৰু কলফুল আছিল, কলফুল। গতিকে আলু চালু নাই দোকানত, গতিকে এইখিনি দি আমি বনাব ওলাইছোঁ আজি। ৰেচিপিটো চাই থাকিব। তাৰ আগতে চাই লওক দালিখন হৈছে, দালি খাম। শুকান জলকীয়া দিছোঁ, নৰসিংহৰ পাত, দালিটো দিছোঁ, আৰু দিছোঁ কাচকল। কাচকল দিছোঁ, কাচকল দেখাই আছোঁ। এই কাচকল বাৰীৰে কাচকল দিছোঁ দালিত, বঢ়িয়া হ'ব। শুকান জলকীয়া আনি থৈছিলোঁ, বহুত দিন হ'ল। এই পাপৰ দুখন ভাজি গুড়া কৰি এইখিনিৰ লগত, পাতৰ লগত ভাজিম। প্ৰথমতে আমি দালিখিনি নমাই লওঁ। ই হ'ল সপা বুলি কয় আমাৰ ইয়াতে, সপা। বিৰাট জুই উঠছে। এই দালিখিনি আমি নমাই দিলোঁ, নমাই দি কেৰাহীতে দিলোঁ, কেৰাহীতে থৈ দিওঁ। কেৰাহীটোত পানী দি অলপ কেৰাহীতে ধুই দিলোঁ, আৰু বেছি চাফা চাফি নাই, আৰু আমি এনেকৈ খাওঁ। আৰু কেৰাহীত তেল দিয়া পৰ্ব চলি আছে, তেল দিলোঁ। আমি পাপৰখিনি ভাঙি দিম সৰু কৰি। এতিয়া সৰু কৰি ভাঙি দিম কিয়, অলপমান তেলতে হ'ব, মানে মস্ত চিপৰা হৈছোঁ এইকেইদিন। অলপমান তেলতে হ'ব। তেল গৰম হৈছে না? তেল গৰম হৈছে। এতিয়া আমি পাপৰখিনি বেছিকৈ দিহে, বেছিকৈ দি পাপৰখিনি আমি ভাজি। এয়া পাপৰ হৈ গ'ল। এই পাপৰ মৰমৰাইছে, অলপ খাই ল'ম। এইবাৰ আমি নৰসিংহৰ পাতখিনি ভাজি ল'ম। চাইনিজ খানা, কৰোণা ভাইৰাছ চাইনিজ খানা কীৰকম জুই উঠি গৈছে দেখা হৈছে। নৰসিংহৰ পাতখিনি ভাজি ল'ম। এইবাৰ আমি সেইখিনি উঠালোঁ, নৰসিংহৰ পাতখিনি। এইবাৰ আমি আলু, সৰু সৰু আলু প্ৰথমতে বইল কৰি লৈছোঁ, তাৰপিছতে অলপ ভাজিম। তাৰপিছত এইখিনি কলফুল মানে আমি কলফুল কওঁ, কলডিল হয়। এইখিনি ঢালি দি, এইখিনি ঢালি দিলোঁ। এতিয়া আমি নিমখ দিম, নিমখ এইখিনি হ'ব না। এই নিমখ দিলোঁ। এইবাৰ দিম হালধি, মানে হালধি। এয়া দিলোঁ হালধি। এনেকৈ আমি ভাজি লৈছোঁ। বঢ়িয়া হৈছে, খাওঁ খাওঁ লাগছে। খাব নেকি? খাই যদি আহক। আলুখিনি যাতে ভালকৈ সিজে, তাৰ কাৰণে আপুনি 5 মিনিটমান আলুখিনি ভাজি ল'ব, মানে চাই ল'ব আৰু। আগতে বইল কৰি লৈছোঁতো। তাৰপিছত আমি আগতে ভাজি থোৱা পাপৰ আৰু নৰসিংহৰ পাতখিনি এনেকৈ ভাঙি ল'ম মানে গুড়া কৰি ল'ম। আলুখিনি হৈছেনে নাই অলপ খাই চাওঁ, টেষ্টিং কৰি চাওঁ। বঢ়িয়া। আমাৰ হৈ গৈছে। এইখিনি আমি নমাই আগৰ সেই পাপৰ আৰু হেৰিৰ লগত থকা সেইখিনিৰ লগত মিক্স কৰি দিম। আজি কিন্তু খাই বঢ়িয়া লাগিব। তে ৰেচিপিটো আপোনালোকে বনাব পাৰে, ভাল লাগিব খাই। আৰু নেক্সট আমি এনেকৈ দি থাকিম। ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। তাৰপিছত মই তাৰমানে এই ৰান্ধনিটো দেখাওঁ, এইটা ৰান্ধনি।